সমষ্টিৰ বৃহৎ সমৰ্থক আৰু আমাৰ দলৰ কাৰ্যকৰ্তাক আৰু বিষয়ববীয়াসকলৰ উপস্থিতিত বহুত সুফল মাফল পৰিৱেশেৰে আমি উপস্থিত হলো আৰু তাতে আমাৰ গোসাইগাঁও সাব ডিভিজনৰ যি 5টা সমষ্টি আছে অন্তৰ্গত যি 5টা সমষ্টি আছে সকলো সমষ্টিৰ আমাৰ প্ৰাৰ্থীকেইটা তাতে সমবেত হলো আৰু একেলগত আমি নমিনেশ্যন ফাইল কৰিবলৈ আহিলো এতিয়া সাকসেসফুলি নমিনেশ্যন ফাইল হৈ গল বহুত ভাল লাগিছে আমাৰ কৰ্মীসকল আমাৰ সমৰ্থকসকল বহুত উৎসাহিত আৰু নিশ্চিতভাৱে শ্ৰীৰামপুৰটো আমাৰ অলৰেডি আমি জিকি আছো কাৰণ আমাৰ দলে যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে সমষ্টিটোত জিকিব লাগে বুলি এটা ইনষ্ট্ৰাকচন দিছিল সেইকাৰণে যোৱা 2025 চনৰ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতেই আমাৰ যেটো অনলাইন আৰু অফলাইন মেম্বাৰশ্বিপ প্ৰায় 18000 হৈ গৈছিল এতিয়ালৈকে আমাৰ 20000 অতিক্ৰম কৰিলে শ্ৰীৰামপুৰত জিকাৰ কাৰণে 10ৰ পৰা 12000ত আগৰ ৰেকৰ্ড আছে ইমানৰ ভিতৰতে জিকিছে তো ইয়াৰ আমি নিশ্চিতভাৱে বহুত ভোটৰ ব্যৱধানত বিপুল ভোটত জয়যুক্ত হম আৰু 26 তাৰিখৰ পিছত আমি জনসাধাৰণক সেৱা আগবঢ়াম এটোৱে ধন্যবাদ পাঁচটা সমষ্টি তাৰি ভিতৰত শ্ৰীৰামপুৰতে জিকিব নেকি নাই তেনেকুৱা নহয় সকলো সমষ্টিতে আমাৰ দলৰ পৰা ভাল ভাল প্ৰাৰ্থী আমি পাইছো আৰু সকলোৱে দলৰ হৈ যেটো কাম কৰিছে ৰাইজৰ মাজত হুমাইছে ৰাইজৰ আস্থা লাভ কৰিছে আৰু ৰাইজে আজিৰ তাৰিখত বিশেষকৈ অকল প্ৰাৰ্থী বুলি নহয় অকল দল বুলি নহয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো নেতৃত্ব হেতুক ইমান আদৰণি জনাইছে ৰাইজে ইমান সহাৰি জনাইছে যে আজিৰ তাৰিখত মানে সকলো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ এবাৰ চিফ বা প্ৰধান হ'বলৈ চাব বিচাৰিছে এই কাৰণে মোৰ দৃঢ় বিশ্বাস সকলো সমষ্টিতে আমি ভাল কৰিম বুলি ধন্যবাদ